হেল্ল' এভৰিৱান, আছামিজ কিচেনত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এবিধ অসমীয়া থলুৱা খাদ্য। সেইটো হৈছে অমিতা মাছৰ মাথা দিয়া খাৰ আঞ্জা। আৰু আপোনালোকে এইটো সকলোৱে খাৰ ৰান্ধিব জানেই নহয় জানো? খালি ৰন্ধাৰ পদ্ধতিবিলাক সকলোৰে বেলেগ বেলেগ হয়। গতিকে মইনো আজি খাৰৰ আঞ্জাখন কেনেকৈ ৰান্ধিছোঁ আপোনালোকে আহকচোন চাওকহি, ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া ল'লোঁ আদা নহৰুৰ পেষ্ট, এটা পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ, আৰু এয়া কেঁচা জলকীয়া, আৰু এইটো ৰৌ মাছৰ মূৰ দুফাল কৰি ভাজি ল'লোঁ। এয়া হালধি এচিকুটমান লৈছোঁ, খাৰত বেছি হালধি নালাগে। এয়া নিমখ আন্দাজমতে, আৰু এয়া ল'লোঁ জিৰা এটিপামান তেলত দিবলৈ। এয়া লৈছোঁ চৌদা খাৰ আধা চামুচ আৰু তেজপাত। এয়া মিডিয়াম চাইজৰ এটা অমিতা মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া দেখিছেনে? এতিয়া মই আনফালে কেৰাহী গৰম কৰিছোঁ। এয়া কেৰাহী গৰম হৈ গ'ল, তেল দিছোঁ। খাৰত বেছি তেল নালাগে, অকণমান দিলেই হ'ল। তেল গৰম হ'ল, ইয়াতে মই এতিয়া জিৰাকেইটা দি দিছোঁ। এয়া পিঁয়াজখিনি দি দিছোঁ, কেঁচা জলকীয়াকেইটা এতিয়া অকণমান সময় ৰঙা নপৰালৈকে ভাজিম। তাৰপিছত ইয়াতে মই পিচি ৰখা আদা নহৰু পেষ্টটো দি দিম। এতিয়া আকৌ এবাৰ এনেকৈ ৰঙা নোহোৱালৈকে অকণমান লৰাম। এয়া দেখিছেনে? ৰঙা হৈছেই অকণ অকণ। ইয়াতে মই এতিয়া কাটি ৰখা অমিতাখিনি, ইয়াতে মই এতিয়া ভাজি ৰখা মাছৰ মাথাকেইটা দি দিছোঁ। অকণমান লৰাই লৈছোঁ। এয়া দেখিছেনে? তেল নায়েই, তেল বেছি নালাগে খাৰত, অকণমান তেল দিলেই হ'ল বাৰু। এয়া ৰঙা পৰি গৈছে পিঁয়াজ নহৰু জলকীয়া। ইয়াতে মই অমিতাখিনি যোগ কৰি দিছোঁ। এতিয়া মই অকণমান এনেকৈ লৰাই থাকিম, অমিতাখিনি অকণমান লৰাম। এয়া দেখিছেনে? আপোনালোকেও এনেকৈ খাৰ আঞ্জা ৰান্ধি খাওকচোন, আৰু মোক কমেণ্ট বক্সত জনাওক কেনে পালে। এয়া হালধি নিমখ আৰু খাৰখিনি মই ইয়াতে এড কৰি দিছোঁ। খাৰত বৰ বিশেষ হালধি দিব নালাগে, অকণমান দিলেই হ'ল এচিকুটমান। আৰু এয়া এতিয়া মই অকণমান সময় এনেকৈ লৰাই পেলাই ঢাকি থ'ম, আৰু গেছৰ ফ্লেমটো চিমত ৰাখিম। এয়া দেখিছেনে? সিজিছেই, অমিতা প্ৰায় আধা সিজা হৈ গৈছে। এইখিনি মই অকণমান লৰাই অকণমান পানী এড কৰি দিছোঁ, আৰু আকৌ এবাৰ এনেকৈ লৰাই গোটাই পিটাই মই গেছটো কমাই দি অকণমান সময় ঢাকি ৰাখিম। এয়া দেখিছেনে? আৰু অকণমান পানী যোগ কৰি দিছোঁ, আকৌ এবাৰ লৰাইছোঁ এনেকৈ। এতিয়া মই ঢাকি ৰাখিম অকণমান সময়, আৰু গেছটো চিমত দিম। এয়া গৰম গৰম খাৰৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। আপোনালোকে এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰক, আৰু মোক কমেণ্ট কৰি জনাওক